কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমতলাৰ ৩জনকৈ যুৱকে আৰু তেওঁলোকে কৃষি পামেৰে কিদৰে স্বাৱলম্বী হ'ব পাৰি তাৰে উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে আৰু মোৰ সহযোগী পোনপ্ৰথমতে ইয়াৰ যিটো সামগ্ৰিক পৰিৱেশ আছে মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিদৰে মালভোগ কলৰ এয়া তেওঁলোকৰ যি বাগান আমি আহি বৰ্তমান উপস্থিত হৈছোঁ দক্ষিণ কামৰূপৰ কুকুৰমাৰাত এই বাগানখন আছে আৰু অক্ষয় বনজিৎ আৰু তেওঁৰ যি সহযোগী আছে তেওঁলোকে ইতিমধ্যে এই কৃষি যি তেওঁলোকৰ পাম আছে বা কল বাগানত তেওঁলোকে প্ৰতিদিনে ব্যস্ত হৈ থকা পৰিলক্ষিত হয় আৰু তেওঁলোকে এই বিশেষ কৃষি পাম যি তেওঁলোকৰ মালভোগ কলৰ যি বাগিচা আছে ইয়াৰ পৰাই তেওঁলোকে স্বাৱলম্বী হোৱাৰ এক সপোন দেখিছে আৰু তেওঁলোক কেনেকুৱা ধৰণে ব্যস্ত হৈ আছে বা কিদৰে তেওঁলোকে আৰম্ভ কৰিলে এই নিৰ্দিষ্ট যি বাগান আছে তেওঁলোকৰ ব্যৱসায় তেওঁলোকে আৰম্ভ কৰিলে মই মোৰ সহযোগীক দেখুৱাই থাকিবলৈ অনুৰোধ জনাইছোঁ পোনে আৰু তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিছোঁ। দাদা প্ৰথমতে আপোনাৰ কাষলৈ আহিছোঁ যে কেনেকুৱা ধৰণে আপোনালোকে এই যি আপোনালোকৰ বাগান বা কলৰ যি আপোনালোকে খেতি কেনেকুৱা ধৰণে আৰম্ভ কৰিলে অকণমান যদি জনায়। আমি এই খেতি লকডাউনত আৰম্ভ কৰিলোঁ মানে কি লকডাউনত তেনেকুৱা কাম নাই আকৌ হাতত নহ'লে আৰু কি কৰিবা আৰু কল খেতিতে লাগি গ'লোঁ আৰম্ভ কৰিলোঁ। গতিকে লকডাউনত আৰম্ভ কৰি আমি মানে কি পইচা পাতিৰো অভাৱ নাই লকডাউনত কাম নাই তেনেকুৱা মানে কি মানুহৰ একো কামেই নাই কি কৰিবা আৰু তেনেকুৱা বোলে কল পুতিলোঁ কল পুতি এতিয়া আমি লাহে লাহে বঢ়াই গৈছোঁ বাগান এতিয়া মোটামুটি। কেনেকুৱা ধৰণে আপোনালোকে পইচা পাতি সংগ্ৰহ কৰিলে প্ৰথমতে কেনেকুৱা ধৰণে আৰম্ভ কৰিলে? পইচা পাতি আমাৰ নিজা জমিৰ পইচা মানে কি অলপ আছিল সেইখিনি দি আৰম্ভ কৰিলোঁ মানে কি পইচা 20,000কৈ তোলা গ'ল আমি তিনিজনে তেনেকুৱা আৰম্ভ কৰিলোঁ লকডাউনত। ঠিক আছে ধন্যবাদ জনাইছোঁ। হয় তেওঁলোকে লকডাউনৰ যি সময়ছোৱা আছিল তেওঁলোকে নিজৰ যি উপাৰ্জিত ধন আছিল সাঁচতীয়া তেওঁলোকে তেনেদৰেই সেইসমূহ ধন তেওঁলোকে সৰ্বমুঠ কৰি এনেকুৱা ধৰণে তেওঁলোকে কৃষি কৰ্মৰে কিদৰে স্বাৱলম্বী হ'ব পাৰি আৰু তেনেদৰেই তেওঁলোকে আৰম্ভ কৰিলে আমি অধিক জানিবলৈ চেষ্টা কৰিছোঁ। দাদা কেনেকুৱা ধৰণৰ আপোনালোকে আৰম্ভ কৰিলে বা উপাৰ্জন কেনেকুৱা হৈছে বৰ্তমান উৎপাদন কেনেকুৱা? হয় আমি লকডাউনৰ পৰা খেতিটো আৰম্ভ কৰিছোঁ উপাৰ্জন এইটোকে এতিয়া যিটোকে আজি 3 মাহৰ পৰা কল কাটি আছোঁ উপাৰ্জন বেয়া নহয় কম পৰিমাণত কাটিবলৈ হ'লেই আমাৰ ইয়াতে ওচৰে পাজৰৰ দোকানতে দিয়া হয় তাৰ কুকুৰমাৰাত মোৰ এই দোকান আছে তাতে কিছু পৰিমাণত বিক্ৰী কৰা হয় আৰু কিছু পৰিমাণত মিৰ্জা ছয়গাং বা অলপ বেছিকৈ হ'লে গুৱাহাটীতো পঠাই দিয়া হয়। উৎপাদনটো কম পৰিমাণত এতিয়া বৰ্তমান হৈ আছে পানী চানীৰ অসুবিধা নাই এতিয়া সাৰ চাৰ গোটেই দিব লগা হৈছে। কিমান বিঘা ভূমিত আপোনালোকে কৰিছে বৰ্তমান? এতিয়া বৰ্তমান 30 বিঘা হৈ আছে আৰু 20 বিঘা বঢ়াই আছোঁ মানে হাল মৰা হৈছে তাত আৰু 2 মাহমান পিছতে গোটেই পুতি দিয়া হ'ব। আপোনালোকৰ কলৰ উপৰি আৰু কি খেতি আছে যিহেতু আমি গম পাওঁ কিছু আপোনালোকৰ অন্য খেতিও কৰিছে কি আছে? কল এতিয়া বৰ্তমান কল কৰা হৈছে তাত তিল আৰু সৰিয়হ দিয়া হৈছে আৰু 20 বিঘা এতিয়া মাটি হাল বোৱা হৈছে তাতে সৰিয়হটো দি দিছোঁ তাৰে সৰিয়হটো তুলি কেনে তাৰপিছত কল পুতি দিয়া হ'ব। ঠিক আছে ধন্যবাদ জনাইছোঁ। হয় এনেদৰেই তেওঁলোকে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে কলৰ বাগানেৰে কিদৰে তেওঁলোকে উপাৰ্জনৰ আশা কৰিছে আমাক আগত ব্যক্ত কৰিলে। আমি অন্য এগৰাকী ইয়াৰ সদস্য আছে তেওঁলোকৰ বন্ধু দাদা আপোনাৰ কাষলৈ আহিছোঁ যে কেনেকুৱা ধৰণে যিহেতু আৰম্ভ কৰিছে আপোনালোকে ব্যৱসায়টো কৃষি বিভাগ বা চৰকাৰৰ পৰা কিবা সহায় সহযোগিতা পাইছেনে বা কেনেকুৱা ধৰণৰ? নাই এতিয়ালৈ আমি একো চৰকাৰৰ পৰা সাহায্য পোৱা নাই আৰু আমি আৰ্থিকভাৱে বহুত দুৰ্বল আৰু যিটোকে আমাক এই খেতিটোত বহুত পইচাৰ প্ৰয়োজন হয় সেই হিচাপে চৰকাৰৰ পৰা যদি কিবা অলপ অনুমতি হেৰিটো পাওঁ অনুদানটো তেতিয়া আমি নথৈ সুখী হ'ম। কেনেকুৱা ধৰণৰ আশা কৰিছে আপোনালোকৰ যিহেতু কল লগা বা বিক্ৰী আৰম্ভ হৈছে কেনেকুৱা ধৰণৰ আশা কৰিছে? আশা কৰিছে এতিয়ালৈ বৰ্তমান ভালেই হৈছে কিন্তু তথাপিও কিছুমান পইচাৰ বস্তুৰ কাৰণে ভিটামিন চিটামিন অলপ অসুবিধাটো অলপ পাই আছোঁ কিন্তু তথাপিও আৰু চেষ্টা কৰি আছোঁ আৰু স্বাৱলম্বী হ'ব পাৰিছেনে বা আপোনালোকে উপাৰ্জন কৰিব পাৰিছেনে কি ভাবিব? আমি আশাবাদী এতিয়া মানে ধৰি লওক বস্তুটো হৈছে এতিয়া হ'লে কাটি আছোঁ 3 মাহৰ পৰা তথাপিও আমি আৰু ধৰি লওক চলি আছোঁ আৰু এনেকৈ। ঠিক আছে ধন্যবাদ জনাইছোঁ আটাইকে শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ। হয় এনেদৰেই তেওঁলোকে যি 3 যুৱক দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমতলাৰ তেওঁলোকে এক স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকে এক কৃষি পাম গঢ় দি তেওঁলোকে কলৰ যিহেতু মালভোগ কলৰ তেওঁলোকে বাগান আৰম্ভ কৰিছে আৰু ইয়াৰ পৰাই তেওঁলোকে দৈনিক এই যি কল উপাৰ্জন হৈছে ইয়াৰ পৰাই তেওঁলোকে লৈ গৈ যি কুকুৰমাৰাস্থিত যি বজাৰ আছে তাতো বিক্ৰী কৰিছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে গুৱাহাটী বা অন্য যি দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ বা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ এইসমূহ কল তেওঁলোকে উলিয়াই নিবলৈ চেষ্টা কৰিছে আৰু মই মোৰ সহযোগীক পুনৰবাৰ ইয়াত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে কামৰ ব্যস্ততাৰ মাজতে ইতিমধ্যে এয়া কল তেওঁলোকে যি উৎপাদন কৰা তেওঁলোকৰ বাগিচাৰ কল এয়া দেখিবলৈ পোৱা গৈছে আৰু আমি ND24 দৰ্শকসকলক এই স্থানত আহি উপস্থিত হৈ কিদৰে দক্ষিণ কামৰূপৰ কুকুৰমাৰা আমতলাৰ 3জন যুৱকে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে আমি ND24ৰ জৰিয়তে এই দৃশ্য সমগ্ৰ ৰাজ্যবাসী বা সমগ্ৰ দেশবাসীৰ মাজত আমি দেখুৱাবলৈ চেষ্টা কৰিম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।